নমস্কাৰ। আজি কেইদিনমান আগতে মই এই শালি ধানৰ খেতি সম্পৰ্কে এটা ভিডিঅ' আগবঢ়াইছিলোঁ যে ভাদৰ মাহতো যে শালি ধানৰ খেতি কৰিব পাৰি, অৰ্থাৎ ভাদ মাহতো যে শালি ধান ৰোপণ কৰিব পাৰি, সেই বিষয়ে এটা মই ভিডিঅ' আপলোড দিছিলোঁ। আজি চাওক, আজি কেইদিনমানৰ পৰা অন্তত আজি 5-6 দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা পাহাৰৰ ঢল পানী আহি আমাৰ গোটেই কৃষিভূমিবিলাক বুৰাই পেলাইছে, যাৰ কাৰণে বহুত শালি ধানৰ বহুত শালি ধান বৰ্তমান পানীৰ তলত বুৰ গৈ আছে। চাওক, মই আপোনালোকক দেখুৱাইছোঁ, এইবিলাক যে দেখিছে, এইবিলাক গোটেই ধান আছিলে, এই ধানবিলাক বৰ্তমান পানীৰ তলত। আৰু চাওক, এই মোৰ সন্মুখত থকা এইবিলাক মই আপোনালোকক দেখুৱাইছোঁ, এইবিলাক কৃষকে ধানৰ মাজত যিবিলাক ঘাঁহ বন আছিল সেই ঘাঁহ বনবিলাক নিৰাই দিছিল। নিৰাই দিয়াৰ পাছত যোৱাকালিৰ পৰা ইয়াত পানী উঠিছে। এই চাওক, এই ধানবোৰ নিৰাই দিছিলে আৰু এই ধানবিলাক গোটেই পানীৰ তলত বুৰ গৈ আছে। আচলতে মই এই ভিডিঅ'টো কিয় বনাইছোঁ, এই যে মই কৈছোঁ আপোনালোকক যে পাণ যমুনা ধানটো আমাৰ ইয়াত এইকাৰণে ৰোপণ কৰে যে 10 দিন 15 দিন যদি এই পানীৰ তলত বুৰ গৈও থাকে, তাৰ যিটো মূল অৰ্থাৎ পাতবিলাক যদি পচিও যায়, সেই মূলৰ পৰা আকৌ পোখা ওলাই চাবেক ধান হৈ যায়। সেইকাৰণে আমাৰ এই মোৰ পিছপিনে যিমান দেখিছে, এইবিলাক গোটেই হৈছে পাণ যমুনা। পাণ যমুনা এই পানীৰ তলত থাকিলেও হয়। আপোনালোকে চাব, ইয়াৰ পাছত যেতিয়া পানী যদি শুকাই যায়, অৰ্থাৎ 10 দিন বা 15 দিন যদি পানীৰ তলত থাকে, ধানবিলাক হ'ব। আৰু যদি 25-30 দিন হৈ যাব লগা হয়, তেতিয়াহ'লে এই ধানবিলাক নহ'ব, কমপ্লিট মূলটো সহকাৰে পচি যাব। গতিকে যদি 10 দিন বা 15 দিনৰ ভিতৰত যদি পানীবোৰ শুকাই যায়, তেতিয়া ধানবোৰ কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম। আকৌ এটা নতুন ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। আৰু এই যিটো নেৰানেপেৰা বৰষুণ পৰাৰ ফলত মেঘালয়ৰ পৰা যি পাহাৰীয়া পানী আহি গোটেই খেতিপথাৰ বুৰাই পেলাইছে, অকল যে ধানৰ ক্ষতি হৈছে সেইটো নহয়। এনেকুৱা ঠাই আছে আমাৰ অঞ্চলৰ, এই যিবিলাক আগতীয়া জাতৰ কবি খেতি কৰিছে, সেই আগতীয়া জাতৰ কবিৰ খেতিবোৰো পানীৰ তলত বুৰ গৈছে। কিছুমান খেতিয়কে ৰঙালাওৰ খেতি কৰিছিল, 10 বিঘা 15 বিঘা, কিছুমানে 20 বিঘা পৰ্যন্ত ৰঙালাওৰ খেতি কৰিছিল, সেইবিলাকো বৰ্তমান পানীৰ তলত আছে। গতিকে আৰু বাদামৰ কথা আছে, বাদাম ৰোপণ কৰিছিল, বাদামো পানীৰ তলত বুৰ গৈছে। ইয়াৰ উপৰিও বিভিন্ন খেতি, ভলা বেঙেনা অৰ্থাৎ যিটো আমি কালা বেঙেনা বুলি কওঁ, সেইবিলাকো পানীৰ তলত বুৰ গৈছে। এই যে অক্টোবৰ মাহত এনেকুৱা এটা বানপানী হ'ব আমি সপোনতো ভবা নাছিলোঁ। গতিকে এই বানপানীৰ ফলত আমাৰ কৃষকসকলৰ বিস্তৰ ক্ষতি হৈছে। গতিকে বৰ্তমান পানীৰ তলত পাণ যমুনাৰ ধান বুৰ গৈ আছে। গতিকে পাণ যমুনা ধান পানীৰ তলত বুৰ গৈ আছে। যদি ভাগ্যক্ৰমে এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত যদি পানী শুকাই যায়, ধানবিলাক ওলায়, তেতিয়াহ'লে বাচিব। আৰু যদি 25 দিন 30 দিন থাকিবলগীয়া হয়, তেতিয়াহ'লে এই ধানবোৰ বাচি নাথাকিব, মৰহি যাব। গতিকে চাওঁ কি হয়, মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। ধন্যবাদ।